हेलो गुड मर्निंग एवरीवन মাজে সময়ে বহুত পাৰ্চেল ডেলিভাৰী কৰা হয় কিন্তু আপোনালোক দেখুৱা নহয় কাৰণ টাইমৰ অভাৱ সময়ৰ অভাৱ বহুত লগে লগে ফোন কৰে কাষ্টমাৰে লগে লগে ডেলিভাৰী কৰি দিয়ে কিন্তু আজি অলপমান সময় পালোঁ ভাবিলোঁ আপোনালোক পাৰ্চেল এটা দেখাই দিওঁ তো তাৰ লগতে আমাৰ এজন কাষ্টমাৰ লৈছিলে চিৰাজী এক যোৰা আৰু এটা ফিমেল ল'ব তো আজি এই ফিমেলটো পচন্দ কৰিছে আৰু এই ফিমেলটো দি দিয়া হ'ব এইটো ৰেড কালাৰ আমাৰ চকলেট কালাৰৰ এইটো অকণ লাহৰি হয় এইটো আজি দি দিয়া হ'ব তো বস্তুটো পেকিং কৰি লওঁ তাৰপিছতে আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি পৰিস্থিতি আৰু সকলো বস্তু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব যাতে আমি প্ৰচেছটো কেনেকৈ এই চিৰাজীটোৰ পে'মেণ্ট আগতীয়াকৈ দি দিয়া হৈছে আমাৰ ফোনপে'ত এতিয়া আমি এই বস্তুটো পেকিং কৰি পাছত পঠিয়াই দিম আৰু মানুহজনে ৰিচিভ কৰি ল'ব তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক যিহেতু পাৰটো ৰাতিপুৱাতে ডেলিভাৰী কৰা হ'ল সেইকাৰণে পাৰকেইটাক মৰ্ণিং মই খাব দিব পৰা নাছিলোঁ মই ভাবিলোঁ একেচেকতে খাব দিওঁ তাৰপিছতে ডেলিভাৰী কৰি দিওঁ তো আপোনালোকে চাব পাৰিছে পাৰকেইটা আমাৰ ফাৰ্মৰ বৰ্তমানে ধৰকচোন ভালেকেইটামান পাৰ আছে তো আমি কি খাব দিওঁ সেইটো এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে তো আপোনালোকে চাব পাৰিছে পাৰকেইটাক খাব দিলোঁ খোৱা বোৱা অলপমান ভালে চলি আছে বৰ্তমানে ঠাণ্ডা পৰি আছে আপোনালোকৰ কাৰণে কথা এটা কৈ দিছোঁ যে ঠাণ্ডা পৰিছে যাতে আপোনালোকৰ পাৰ ঠাণ্ডা নালাগে সেইটোৰ প্ৰতি আপোনাৰ লক্ষ্য থাকিব আৰু এয়া চাব পাৰিছে মোটামুটি চব পাৰ নামি আহিছে আৰু লগতে সেইটো ফাৰ্মতো আছে সেইটো ৰুমতো চব পাৰ নামি আহিছে আৰু চবকেইটাই খাব আৰম্ভ কৰিছে আমাৰ ফাৰ্মৰ বৰ্তমানে বহুকেইটা আপোনাৰ পাৰ আছে কিং ধৰকচোন চিৰাজী ফেণ্টেল লাহৰি কেপেচিনো চাৰ্টিন আৰু লগতে অন্য বহুত কিবা কিবি ৰেচিং হোমাৰ আৰু যদি কোনোবাৰ অন্য কিবা লাগে আৰু লগতে বোখাৰো আছে বোখাৰোত স্পেচিয়েল ডিছকাউণ্ট চলি আছে যদি কোনোবাৰ লাগে তো ডাইৰেক্ট যোগাযোগ কৰিব পাৰে আপোনালোকে জানেই আমাৰ মোবাইল নাম্বাৰটো হয় 6002180029 আপোনালোকে আৰু এটা কথা কৈ দিছোঁ যে মৰ্ণিং আপোনালোকে খাব দিব তাৰ লগতে দুপৰীয়া খাব দিলেও দিব পাৰে নহ'লে ইভিনিং আপুনি একবাৰ খাব দিব ৰাতি আপুনি পাৰ চৰাইবিলাক খাব নিদিব যাতে আপোনাৰ পাৰ চৰাই বেমাৰ হ'ব পাৰে আৰু গেছ হ'ব পাৰে তো তাৰপিছতে আপোনালোকক দেখাই আছোঁ আমাৰ ফাৰ্মৰ কেনেকুৱা পৰিস্থিতি আৰু ব্ৰিডিং প্ৰচেছ বৰ্তমানে ধৰকচোন ভালেমান পোৱালি ওলাইছে তাৰ লগতে আগন্তুক ভাল পোৱালি ওলাব খোৱা বোৱা কমপ্লিট হৈ গ'ল এতিয়া পাৰ চৰাইখিনি এৰি দিলোঁ বহুতো কাষ্টমাৰে আৰু বহুতো মানুহে আমাক সুধি থাকে যে আপোনালোকৰ পাৰ চৰাইবোৰ এৰি দি পোহে না আমি ঘৰত এইবিলাক বিদেশী পাৰ এৰি দি পুহিব পাৰিম নেকি তো আপোনালোকে চাব পাৰিছে আমাৰ চবকেইটা পাৰই খোলা থাকে আৰু দিনত আপোনালোকে পাৰ চৰাই খোলা ৰাখিলে বেমাৰ আজাৰ বহুত কম হয় আপোনালোকে চাব পাৰিছে মোটামুটি চবকেইটা পাৰই খোলা থাকে এয়া চাব পাৰিছে আপোনালোকে চাব পাৰিছে এইটো আমাৰ লাহৰি হয় এইটো একদম পুৰা হেল্ডি আছে এতিয়া ধৰি কেনে দি দিয়া চিৰাজীটো বহুত হেল্ডি আছে বলক বস্তুখিনি লৈ আপোনালোক বাছ ষ্টেণ্ডলৈ দেখাই আছোঁ আৰু পাৰ চৰাইটো পেকিং কৰি লৈ বাছ ষ্টেণ্ডলৈ বুলি ৰাওনা কৰিলোঁ আপোনালোকে চাব পাৰিছে বৰ্তমানে আমাৰ ঘৰৰ পৰিৱেশটো ঘৰৰ বাটটোৰ পৰিৱেশ বৰ্তমানে চাৰিওপিনে সেউজীয়া আৰু আমাৰ বৰ্তমানে হয়তো আমাৰ ধানবোৰ পকিব আশে পাশে থকা ধানবোৰ গাঁৱত ৰাতিপুৱা ৰ'দত উঠিলে যি মনোমোহা এটা পৰিৱেশ আপোনালোকে চাব পাৰিছে তো ৰাস্তাটো বহুত বেয়া আপোনালোকে ৰাস্তাটো ইগন'ৰ কৰক আপোনালোকে আমাৰ চাৰিওফালে থকা গছ গছনিবোৰ চাব পাৰিছে তাৰ লগতে বাছ ষ্টেণ্ডটো আহি বহুতো আগ্ৰহী ফাৰ্মাৰৰ কাৰণে কৈ দিছোঁ যে বহুতো আগ্ৰহী ফাৰ্মাৰে আমাক ফোন কৰি কয় যে দাদা আমাক কেছ অন ডেলিভাৰী লাগে কিন্তু সেইসকলক আমি বহুতো দুখিত হৈ ক'ব খুজিছোঁ যে আমাৰ কেছ অন ডেলিভাৰী অনলি গুৱাহাটীতহে এভেইলেবল হয় বৰ্তমানে যদি কোনোবাই ছাপ'জ শিৱসাগৰ যোৰহাট তিনিচুকীয়া নাগালেণ্ড এনেকুৱা বা অৰুণাচল ছাইডত ল'ব খোজে তেনেহ'লে আমি পেইড ডেলিভাৰী অল অভাৰ নৰ্থ ইষ্টত ডেলিভাৰী কৰোঁ এয়া চাব পে'মেণ্ট কৰাৰ পিছত যদি কোনোবা পাৰ চৰাই মৰা বা কোনো প্ৰকাৰৰ অসুবিধা হয় তো আমি সেইটো লগে এক্সচেঞ্জ কৰি দিওঁ বা ৰিটাৰ্ণ যদি কৰাৰ ব্যৱস্থা থাকে আমি ৰিটাৰ্ণ কৰি দিওঁ লগতে আপোনালোকৰ যদি পে'মেণ্ট কৰিছে আপোনালোকে পে'মেণ্ট কৰিব মোৰ নাম জাহাংগীৰ শিকদাৰ এইটো ফোনপে'তহে পে'মেণ্ট কৰিব পাৰে অন্য ফোনপে'ত পে'মেণ্ট কৰিলে সেইটোৰ আমি দাবী নলওঁ কিন্তু যদি আমাৰ এইটোত আমাৰ নাম্বাৰত পে'মেণ্ট কৰে তেনেহ'লে আমি পূৰা ৰিস্ক ল'ম আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব